বুঝছ লোকৰ প্ৰেম জনমে জনমে এই চেনী পেহী প্ৰেম আকৌ নজমেহে নজমে যাওঁ কলো কেইটামান পাৰি লওঁ আচাৰ আকৌ বনাব লাগিব নহয় মই কেনেকুৱা ধুনীয়া আচাৰবিলাক যা গোটেই ঘৰখন একদম ঠাণ্ডা হৈ আছে মিষ্টি লাগি আছে চুবুৰীয়াই নি শেষ কৈছে আৰু পাওঁ কেইটা পাওঁ আচাৰকে বনাই থৈ দিব লাগিব জোকাই দিলে একদম থল থলকে কৈছে দেই খাব লাগিব আচাৰ বনাই বনাই সেইদিনা ৰাজু মিস্ত্ৰীয়ে মোক কেনেকুৱা তাৰিফ কৈছে বোলে বা নব মই একদম মাজতে কি খোৱা আমি যাম আকৌ আহিবা সঁচা আহিবাতো ঠিক আছে হ'ব দিয়া ৰ'বাচোন দেই মোলৈ আৰু বেলেগ কল এটা আহিছে মানে এই ঘৰৰ পৰা কৈছে নেকি মই মানে পথাৰতহে আছোঁহি পাছফালে বাৰী পুখুৰী পাৰতে আছোঁহি পাছত কথা পাতিম তেতিয়াহ'লে দেই হ'ব বাই কোৱা এই নাই মই বিজি নহয় আমাৰ সেইজনীয়া কৰিব পাৰিনে ভিতৰতেনো সোমাই সেইগাল কি লেপি থাকে একো গম নাপাওঁ বোলে বৰ ফুল কুমলীয়া হৈ থকা হ'লেও বেলেগ কথা বয়স গৈ পিনি কৰিলেগে সেই অৰুণোদয় পইচা পায় তাৰ কাৰণে ময়ে নাপাওঁ অৰুণোদয় এতিয়া আকৌ সেই অকল ফোনডালতে লাগি থাকে বিয়াও নহয় চহয় এইজনী মইতো হিণ্ট দিয়ে আছোঁ বোলো ৰুমটোৰ কাৰণে বনোৱা নাই দেই অকল আমাৰকেইটাৰ কাৰণে নাই হ'লেও এটালৈ যাবলৈ দেখা নাই মানে একদম মাথাটো বেয়া হৈ যায় আৰু কিনো কৰি আছে কাম বন এখন নকৰে অকল বহি বহি খাব লাগে মোৰ দেখিব মন নাযায় দেই যাওঁ বাৰীতে বহি ৰ'দত বহি বহি কৰদৈকেইটা কাটি লওঁ আচাৰ বনাবলৈ মা খাবলৈ কেনেকৈ হ'ব ন ৰচোন বনাইছোঁহে খাবলৈ পাবি নহয় কাটি লওঁ দেই ধুনীয়া ধুনীয়াকৈ দেখিছ নাই একদম তৰা ষ্টাৰ নিচিনাকৈ কাটিছোঁ এনেকুৱা পাবি মাই লাগে কাটিছোঁহে এতিয়া খাওঁ লাগিলে এটা মা আচাৰ বনাইছেহে কিবা কিনো খাওঁ লাগি থাকে অকল পিছে মই এইবিলাক বেয়া মাং আচাৰ পিছে যা বাপেৰক কগে কাটি দিব এখন মই তহঁতৰ আল ধুই থাকিব নাই দেই এজনী আল ধুই থাকোঁতেই গৈছে কেতিয়াকেনো বিয়া হয় আৰু দেই এইজনী কেতিয়াকে যাই লাগি আছে মই হিণ্ট দিয়ে আছোঁ বোলো তোলে ৰুম বনোৱা নাই অকল আমাৰকেইটালেহে ৰুম বনাইছোঁ বোলো ছোৱালীজনীলৈ এটা ল'ৰাটোলৈ এটা আৰু মানুহটোৱে মোলৈ এটা আৰু এটা পৰ্টি বোলো গ'লেগেও হয় এইবোৰ বিয়া চিয়া নেপাতেই আৰু কাৰ লগত কথা পাতি থাকে সেই পয়েককেইটাই লৈ গ'লেও হয় নেযায় আমাৰ এনেই খাৱৰীয়া বহাই আছে দেই এনেই খহি গৈছে বোৰ একদম নোৱাৰি আৰু দেই এইজনী পা মা খাবলৈ কেনেকৈ হ'ব ন ৰচোন বনাইছোঁহে খাবলৈ পাবি নহয় ইমান খকুৱা নে তাই কিবা মায়ে আচাৰ বনাইছেহে কিবা খাবলৈ পাবি নহয় ইমান এইটো যে কি যে হ'ব থ ভাইৰক গালি দি থাকিব নালাগে দিমে আকৌ ইমান খকুৱা কেলে হৈছে নেকি খাবলৈ হ'লে দিম নহয় একদম মানে আগতে বুজিছ মই একদম কেনেকুৱা ধুনীয়া গান গাওঁ একদম মোৰ গানৰ সুৰত একদম চবৰে টোপনি ভাঙি যায় শুনিবি নেকি মোৰ গান শুনো হেৰি আৰম্ভ কৰিছোঁ দেই ৰহে দৈ চাৰে গামা পা শিকিছোঁ ভালে কৈ ৰহে দৈ চাৰে গামা পা শিকিছোঁ ভালে কৈ এইবাৰ মই গায়ক হ'ম মা কচম সকলো গায়ক হ'মেই হ'ম ৰহে দৈ ডাঙৰ গায়ক হ'ম একদম চচৰি খাই একদম মানে অভ্যাস নাই যে বহুত দিন গোৱা নাই হা সেইকাৰণে পোৱা নাই কোমলী পেহী নিচিনা মাতটো শুনিছোঁ
বাইতে আছো বিয়া অঁ তুমি কেনেকৈ গম পালা ইয়াত আছো বুলি এই ঘৰত চৰিলো ইমান কোনো নাই মিস্ত্ৰীকেইটা ক'লে বাৰীতে আছেগে বোলে সেতি সেইকাৰণে বাৰীলৈকে গুচি আহিলো ভালনে ভালেই ঠিকেই আছে পিছে কি বনাইছা কৰ্দৈ আচাৰ বনাইছো অঁ সেইদিনা বুজিছা একদম হেৰি কৰ্দৈ আচাৰ বনাইছিলো লাটো সেইদিনা বুজিছা একদম কৰ্দৈ আচাৰ বনাইছিলো আৰু ইমান ধুনীয়াকে বনাইছো সেই শুকান জলকীয়া মইতো খাওঁ ভাইটি খালে খালে খা সেইটোৰ পৰা মানে ৰাক্ষসকেইটা হেৰি বুজিছা সেই ৰঙা জলকীয়া একদম গৰম কৰি একদম কিমান ধুনীয়াকে পিচিছো আকৌ পাঁচফোৰণ একদম কেৰাহীত একদম ভাজি লৈ একদম ধুনীয়াকে বাকি লৈছো তাৰপৰা একদম তেল নিমখ হালধি ইমান টেষ্টি হৈছে গুণগুণ আচাৰখিনি সেইদিনা বৰ টেষ্টি হৈছিলে ন ইমানো ভাল নাই হোৱা মই বেয়া পাওঁ আচাৰ খাই ভাল নাই হোৱা ন ভাল হৈছিলে খাই বেয়াই পায় মই একদম কেনেকুৱা ধুনীয়া বনাইছো সেইদিনা একদম মিস্ত্ৰী সেই ৰাজু মিস্ত্ৰীয়ে একদম কৈ গৈছেগে আৰু বোলে বাহ নব মই একদম মানুহজনৰ আগত লাজ লাগিছে হয় গোটেইখন পিছে তুমি বৰ ধুনীয়া গান গোৱা আকৌ শুনিছো নহয় আজি গানেই নে তুমি শুনিলা ন ধুনীয়া গান গোৱা আকৌ দেই ধুনীয়া গান গাও অকল গানেই নে আগতে নাচে গানে একদম চবফালে পাকৈত আছিলো নহয় বুজিছা আগতে একদম এইফালে এনেকে কঁকালটো ঘূৰাই দিলে এইফালে একো এটা কবই নোৱাৰি বুজিছা একদম চব কথাতে পইণ্ট হয় নহয় বাপেকৰ সঁচা একেই মোৰ সঁচত এটাও উঠিলে চেনিমাই নাই নেকি চেনিমাই দেখাই নাই আছে চাগে ক'বাত পেহীয়ে ক'ত আছে যা দেখাই দেগে যা ব'লা ব'লা মই আচাৰকণ বনাই লওঁ দেই এইবিলাক আঁতৰাই দিবাচোন মায়ে কিবা কোমলি বিচাৰিছে বৰ একেবাৰে পিঠি বিচনি পাইছে মই যাওঁ দেই কিবা এটা খাবলৈ বনাওঁগে ভাল ভাল তোমাৰ ভালনে ভালেই আছোঁ দিয়া কি ক'বা এইখন হয় খেতি বাতি হ'ল জানো এই হেৰি বুজিছা এইবুলি হেৰি কৰিম নহ'লে জানুৱাৰী পিকনিক এটা খাব লাগে নহ'লে ন আমি যাম আকৌ আহিবা সঁচা আহিবাতো ঠিক আছে হ'ব দিয়া ৰ'বাচোন দেই মোলৈ আৰু বেলেগ কল এটা আহিছে মানে এই ঘৰৰ পৰা কৈছে নেকি মই মানে পথাৰতহে আছোঁহি পাছফালে বাৰী পুখুৰী পাৰতে আছোঁহি পাছত কথা পাতিম তেতিয়াহ'লে দেই হ'ব বাই কোৱা এই নাই মই বিজি নহয় এই হেৰি আকৌ কাষ্টমাৰ কি হেৰি পৰা হেৰিয়ে ফোন কৰিছিলে আকৌ কি অৰুণোদয় আঁচনি যে এইবোৰ তাৰপৰা কিবা বোলে ডকুমেণ্টছ লাগে বোলে আধাৰ কাৰ্ড পাছবুক ফটো মোবাইল নম্বৰ সেয়া দি আছিলোঁ হয় কথা কৈ আছিলোঁ পিকনিকত যাম আহিবা এই মানে আমাৰ ইয়াতে পাৰ্ক এখন আছে যে চুকাফা পাৰ্ক নামটো শুনিছা নাই তালৈকে আহিবা ঠিক আছে হ'ব তেতিয়া ৰাখিছোঁ বাই কোনটো আহে এতিয়া ঠিকনা নাই যাম বুলি কৈছোৱে হয় ইটো আকৌ আহিম বুলি কৈছে সিটো আহিম বুলি কৈছে হ'ব নে নহ'বনে কোনটো আহে কোনটো নাহে এতিয়া কাৰ লগত যাওঁ জানো ঘৰত বা কি কয় কিবা ৰাওকা এইজনীয়ে চেনিমাই এই হেৰি অৰুণোদয় আঁচনি সেয়া যে সেয়া মানে হেৰি ফোন কৰিছিলে আকৌ কিবা আকৌ ডকুমেণ্ট লাগে বোলে কিবা ডকুমেণ্ট লাগে বোলে বুজিছ এই হেৰি ফটো পাছবুক আধাৰ কাৰ্ড এইবোৰ লাগে বোলে তই কৰিলি এইবোৰ মই কৰি থৈ দিয়া আছে কৰি থৈছ এইবাৰ দিব বুলি কৈছে নহয় এইবাৰ আকৌ হেৰিটো বেলেগ দেই নহয় মই ইউটিউব চেনেল এটা খুলিলোঁ কেতিয়া এই কোমলী লাইফষ্টাইল বুলি আছে হয় নেকি সেইটো যে মোক কোৱাই নাই কথাটো জখনি মতি মোক কোৱা নাই কেলে ফলাচ লাগিছে নহয় আৰু ইনষ্টাগ্ৰাম ৰিলচ বনাওঁ মোক আৰু কি কবি তোক কথা কওঁ বুলিয়ে তই আকৌ মোক বেষ্ট ফ্ৰেণ্ড জানো আকৌ হয় আকৌ সেইটো হয় বাৰু মোৰ 5টা বয়ফ্ৰেণ্ড আছে হেৰ এতিয়া জখনি মতি মোৰ ভাগত দুটা বুজিছ দুটা নি সিহঁতক মাতিছোঁ ইটো আহিম বুলি কৈছে সিটো আহিম বুলি কৈছে এতিয়া
লগতনো যাওঁ জানো 1 জানুৱাৰী দিনাখন আকৌ ফচিলে কি হ'ব দুইটা যদি আহে 26 জানুৱাৰী পাতি দিবি এটা 26 জানুৱাৰী সেইটো কৰিলে হ'ব আৰু কি হ'ব তই যাবি মই এই মোৰ আকৌ হেৰি মানুহটোৱে আকৌ দিব নহয় এইটো কেতিয়া দিলে মোক এই মই কৈ থ'ম আকৌ তোৰ মানুহটোক সেনেকৈ হ'ব বাৰু হ'লে ভাল লগ এটা হ'লে ভাল ঘৰৰ পৰা ওলাই যাবলৈ নহ'লে আকৌ আমাৰ সেইজনী বোৱাৰীজনী আছে নাই বৌদজনী আৰু তাই আকৌ সেই ল'ৰাকেইটা পঠিয়াই দিব নহয় আকৌ সেইকেইটা লগকেইটাও হাত ঘাটত চেঙেলি হেৰ এইকেইটা আৰু মাককে যেনেখন পইণ্ট ধৰে মোক ঘান নকৰোঁ কৰিছে মাকে কৈছে ইফালে কঁকাল ঘূৰাইছে ইফালে ঘূৰাইছে পুতেকে কৈছে কঁকাল বোলে সেইফালে নুঘূৰাই নহয় ইফালে ঘূৰাই বোলে জীয়েকে যিটো কৈছে আইও মোৰ এনেকুৱা আমনি লাগিছিলে অথনি কৈছো নহয় এই তাই বোলে হেনো আগতে গান গাই ফালি থৈছে গোটেইখন হিৰ আজিকালি আমি আগতে কেনেকুৱা আছিলো ন সেনেকে হ'ব দে তেতিয়া কি খাবি মানে হ'ব ধৰক ঘৰলৈকে যাম তোৰ মোবাইলটো কিমান ল'লে এইটো 7,500 লৈছিলে মই আকৌ এইবোৰ ইউটিউব চেনেল ৰিলছ বনাব নাজানো ৰিলছ এইবোৰ তই মোবাইলটো ক'ত থৈ আহিলি ঘৰত চাৰ্জ দি থৈ আহিছো মাজু নাথাকোতে চাৰ্জখন দি থৈ আহিছো নহ'লে আকৌ আহিলে দিগদাৰ হ'ব নহয় সেইকাৰণে চাৰ্জখন দি লওঁ নহ'লে আকৌ ধৰাবলৈ দিগদাৰ আছে এইটো পিছত আকৌ মোকো ধৰিবহি দুজনী একেলগে থাকে বুলিব আইঅ নকবি আৰু ইটো লৈ আহিছো বাৰু ইটো হেৰি তাত পোৱালিকেইটা লৈছিলে বোলো থৈ দিবিচোন ক'ৰবাত জানো ক'ত থ'লে আমাৰ সেইকেইটা সেইকেইটা হাত কেইটা চেঙেলি ঘাইটাকে দি থৈ আহিছে মোবাইলটো কেতিয়া পেলাই পিটিকি থাকিব আকৌ বিহুত পিঠা চিঠা কি কৰিবি এতিয়া পিঠা মই পিঠা বনাম নে এইবোৰ মোৰ বেয়া কৰিবলৈ নাই দেই যেনেকুৱা জুইত পুৰে এইবোৰ একদম পুৰি যায়গৈ এইবোৰ হাত মই পিঠা নবনাওঁ আমাৰ বৌদে বনাব বনালে মানে হয় নাই সিহঁতৰহে আলহী আহিব এতিয়া মোৰ ঘৰ নহয় মটন দিম নহয় চিপ দুটা দিম দেই মোবাইলকে চাই একেবাৰে নকবি পিকনিক নিনিয়ে যদি আমি দুটা দি কিনি দিম ফৰ্ম ফিল আপ কৰিবলৈ ফোন কৰি লৈছোহে কলিজা খাব কৈছো নহয় আজিকালি ল'ৰা বুজিছ মোৰ মোবাইলৰ কভাৰটো 10 টকা এটা আছে কিবা খাই আহিবা আমি গাখীৰ খোৱা হাতে হোৱা নাই মাকৰ হচু আহিলে বুজিছ পাততো এনেকুৱা নহয় পেটটো বহুত ভাল আমাৰ দেখাতে কয় ঠাণ্ডা মুণ্ডা বৌদজনী কিবা কিবি দিব নেকি এতিয়া কি দিয়ে কওঁ আৰু দেই ঠাণ্ডা দিনত জানো চুৱেটাৰ এটা খুজিছোঁ দিয়ে নে নিদিয়ে এতিয়া আকৌ চুৱেটাৰ এটা খুজিছোঁ আৰু তাৰপৰা সেই চেণ্ট এটা দিম বুলি কৈছিলে বাৰু মই বোলো চুৱেটাৰ এটা দিব কৈছোঁ আৰু চুৱেটাৰ এটা বিচাৰিছোঁ আকৌ নিদিলে হ'ব নেকি বহি আছো ইয়াতে কথা পাতি আছো চাহ খাবি এইকেইটা ইয়াতে আছো মাৰে মাতিছে চাহ পানী দিছে মোহলে পইচা নাই দে তুমিহে অৰুণোদয় পোৱা তুমিয়ে লৈ আনিবা পইচা দিবা হ'ব বাৰু মোৰ লগত আমাকো সেই খন্দ নহয় জানো মই কথাতে বহুত নম্বৰ আহিছে বহুত নম্বৰ লগেই পোৱা নাই আজিহে লগ পাইছোঁ বিয়া দিয়া বকে লগ নাপাওঁ আজিহে লগ পাইছোঁ ব'লা গৈ আছো ব'লা চিটা লৈ যাওঁ
শান্তনু কোৱা ভাল তোমাৰ কি নাহা নেকি পিকনিক খোৱাটো কেঞ্চেল হ'ব নেকি কেঞ্চেল সঁচাকানে নাহে নাহে সেই কি কবিয়া হয় এইবোৰ বুজিছ লোকৰ প্ৰেম জনমে জনমে এই চেনী পেহী প্ৰেম আকৌ নজমেহে নজমে বল